তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মই আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো ভালেই। আমি আজি আহিছোঁ কাকৈ পিকনিক খাবলৈ, মানে কাকৈ কাষতে। আমি মানে অকল মানে ভেজ পাৰ্টি কৰিম। তো আপোনালোকে মানে যদি চাবলৈ বিচাৰিছে কোন কোন আহিছে, এফালে সৌৰভ আহিছে, এফালে কবি, তাৰপৰা এইফালে মানৱ আহিছে লগতে, তাৰপৰা এইফালে মকিমে খৰি বিচাৰি গৈছে। মকিমক দেখাম বাৰু, মানে বাৰ্থডে বয়, সেই বাৰ্থডে কাৰণে আমি আহিছোঁ। ইয়ে হৈ গ'ল বাৰ্থডে বয়। আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো যোনটো বনাইছিলোঁ ইও মোৰ লগত আছিলে। তো মানে ইয়াৰ আগৰ যোনটো ইয়াৰ বাৰ্থডে আছিলে 2024 চনত আছিলে, 2024 চনত, এবাৰ 25 চনত আমি খাইছোঁ। সেইটো মই ডেছক্ৰিপশ্যন। আৰু এইজন এজন আহিছে, ইয়াৰ অকণমান অহা দেৰি হৈ গ'ল, মানে আমি 5টাই খাইছোঁ পাৰ্টিটো, আৰু পাৰ্টিটো দিছে আমাক আজি বাৰ্থডে বয়। তই তাত কি কৰি আছ? ৰেল দলঙত খৰি বুটলি আছে। বাৰ্থডে বেগ দিবলৈ একো নাই কাৰণে চিৰিপনি সেইটো গিফ্ট নে কি? বেছি নহয় সেইটো আছিলে গিফ্ট। কিবা পনীৰ হ'বনে নে বেলেগ কিবা? মই এইবিলাক একো গমেই পোৱা নাই। সিহঁতি চব মানে এৰেঞ্জমেণ্ট কৰিছে। তো একদম ই পূৰা এফালে কবি কাটি আছে। ইয়াৰ আগৰবাৰ পাৰ্টিখনতে কিন্তু ইয়ে বনাইছিলে, কি খানা কিন্তু মজা বনায়। মানৱ সেইটো চাতিলে এহেঁতি দুটা দোকানৰ পৰা ষ্টিং আনিলে। এইফালে চবে ষ্টিং খাই আছে। এইফালে জ্বলাবলৈ আছে জুই ৰ আকৌ ষ্টিংটো খাই পেটলৈ গ'ল। চকু মাৰি আছিলে মোক। লাহে লাহে খাবা, ডিঙিত লাগি ধৰিব। ৰঙা হৈ গৈছে পুৰা। ষ্টিঙৰ লগত কি মিলাই খাইছে সেইটো নাজানো বাৰু, কিন্তু ফুটি আছে পুৰা আমাৰ ইয়াৰ কলিজাটোৱে। ই পনীৰ নাখায়, মই ইয়াক কৈছোঁ তই এনেকুৱা ডিজাইনত বনাম, তই মানে নেখায়, মানে তই হেৰি হৈ যাবি, মানে তই খাব নাপালে তই এইটো মানে তই গোটেই জীৱনত মিছ কৰিবি যে কেলে নেখালো সেইটো। তই আজি এনেকুৱা ৰেচিপি মানে এইটো বনাম তই হ'ব এইটোৱে যথেষ্ট, হৈ যাব হয় নাই? খালেই হয়, খাবলৈ পাবি। এটা বহুত ডাঙৰ কেছ হৈ গ'ল নহয়, চব বস্তু যোগাৰ হৈ গ'ল, কিন্তু এতিয়া পানী এয়া চাৰিপাশে আছে গোটেই সোপা, কিন্তু এতিয়া এই সোপা পানীটোতো ব্যৱহাৰ কৰিব কৰাটো পচিবল নহয়। এতিয়া আকৌ পানী আনিবলৈ লণ্ডনলৈ যাবলৈ পাহৰি থাকিলোঁ। এতিয়া আকৌ ইয়ে মই মানে ওচৰৰ দোকান এখনৰ পৰা পানী আনিবলৈ গৈ আছোঁ। মানে পানী নিবলৈ আহোঁতে আকৌ বোলে গম পাইছোঁ বাচন ধুবলৈ ভীমবাৰ নাই। আকৌ আধা ৰাস্তাৰ পৰা ঘূৰি আহি আকৌ ভীমবাৰ নিছোঁহি। কি যে নহ'ব লগা কাণ্ড হৈ আছে অ'। আকৌ আহিলোঁ, জল্দি আহ, বস্তু লাগে অলপ। এই বাচন ধোৱা চাবোন এটা দিয়ক, এই মিলনৰ নামত লিখি থ'ব এইটো। এনেকুৱা এটা গিফ্ট দি দিওঁ, এনেকুৱা এটাকে দি দিওঁ। কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰক। আৰু বাৰ্থডে বয় পাৱাৰ চাওকচোন, ষ্টিঙৰ বটলত আদা নহৰু পিচিছে। গাইছ আমাৰ লগত নহ'বলগীয়া আৰু এটা কাণ্ড হৈ গ'ল। আমাৰ এতিয়া নিমখেই নাই, নিমখ আনিবলৈকে পাহৰিলোঁ। এতিয়া আকৌ গৈছোঁ দোকানলৈ নিমখ আনিবলৈ। কেতিয়াবা হৈছে নাই বাৰু পাৰ্টি খাবলৈ গৈ নিমখ চিমখ নাই নিয়া? এনেকুৱা কমেণ্ট কৰি জনাবচোন। তাতকৈ এটা কাম কৰোঁ, এই বস্তু চব উঠাই পেলাই দোকানত দি ঘৰলৈকে যাওঁগৈ। সেইটো পৰিস্থিতি হ'বগৈ নেকি লাষ্টত, এনেকুৱা লাগে। আকৌ এতিয়া নিমখ নিবলৈ আহিছোঁ দোকানলৈ, এবাৰ 3বাৰ হ'ল অহা। আজিৰ লগতে আৰু এটা প্ৰব্লেম, মোবাইলটোতো চাৰ্জ নাই, মানে ভিডিঅ' শান্তিমতে বনাব পৰা নাই, অলপহে কৰিছোঁ। আকৌ খৰি দিছে পেলা। এইটো এতিয়া আমাৰ বনি আছে, এইটো কবি আৰু আলু গুটি ভাজি, এই দুটাই বনাই আছে। নালাগে হ'ব। এতিয়া একদম পূৰা মানে সৌৰভে খানা বনাই আছে, একদম মানে পনীৰ বনাব আৰু এইফালে আছে পনীৰ একদম পূৰা। কেনেকুৱা মানে আজি খাবলৈ অহা আপোনাৰ অনুভৱটো? হেভি। আপোনাৰ অনুভৱটো ক'ব নি? বাৰ্থডে বয় প্ৰথমতে পানী, তাৰপৰা নিমখ, তাৰপৰা এতিয়া খৰিৰ কাৰণে হাহাকাৰ হৈছে। খৰি একদম য'ত বা বিচাৰি। তই এতিয়া বাৰ্থডে বয় মানে আজি পাৰ্টিটো কেনেকুৱা লাগিলে? ভাল লাগিলে। এনেই পাৰ্টিটো খাওঁতে কিবা কষ্ট চষ্ট নাই পোৱা? বনাই মেলি খাই বৈ হৈ গ'ল, ভাল লাগিলে বহুত। একদম পূৰা হেপী বাৰ্থডে আকৌ এবাৰ। থেংক ইউ। আমি মানে কেক চেক নানো, আপোনালোকে কমেণ্টত একদম হেপী বাৰ্থডে এটা কৰি থৈ যাব, উইচ কৰি থৈ যাব আপোনালোকে। তো ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।